স্বাগতম জনাইছোঁ মোৰ চেনেলত। আৰু আজি আমি বনাব লৈছোঁ অকল আলু আৰু পিঁয়াজেৰে আমি কিদৰে ঘৰত এইখন চব্জি বনাব পাৰোঁ। আৰু এইখন বনাবলৈ খুবেই সহজ, প্ৰেছাৰ কুকাৰতে ধুনীয়াকৈ বনাব পাৰিব। আহকচোন আমাক কি সামগ্ৰী লাগে আজি আমি চাই লওঁ এইখিনি। আৰু মই লৈছোঁ পিঁয়াজ 5টা, অকণমান ডাঙৰ জোখৰ আৰু গোটা নহৰু, আৰু এয়া হৈছে আলুটো ডাঙৰ জোখত কাটি ল'ব। আৰু আলুটোত কি কৰিছোঁ, কাটা চামুচেৰে এনেকৈ সানি দি দিছোঁ যাতে মছলাখিনি ভিতৰত সোমাই যায়। আৰু আমি গেছটো অন কৰি ইয়াত মিঠাতেল দিছোঁ। এইটো ডিছ সদায় নবনাব, কাৰণ সেইকাৰণে মই অকণমান ইয়াত তেল বেছিকৈ দিছোঁ। প্ৰেছাৰ কুকাৰটো অন কৰি প্ৰেছাৰ কুকাৰত আমি গোটা মছলা, তেজপাত এইবিলাক দি পিঁয়াজখিনি দি আমি ঢাকন মাৰি ইয়াত নিমখ দিব লাগিব। ইয়াত বেছিকৈ নিমখ দিব, আঞ্জাখনৰ হিচাপত দিলেও কথা নাই, কাৰণ নিমখেই পানী ওলাই আহিব এই পিঁয়াজখিনিৰ সৈতে। আৰু একো কৰিব নালাগে, আপুনি মিডিয়াম গেছ লৈ পেলাই আপুনি জাষ্ট ঢাকনখন বন্ধ কৰি থৈ দিব আৰু হুইচেল আহিব দিব। মই ইয়াত 3টা হুইচেল আহিব দিছোঁ। আৰু 3টা হুইচেল অহাৰ পাছত মই যেতিয়া খুলিলোঁ, ঢাকন মোৰ ঠাণ্ডা হ'ল। চাওকচোন পিঁয়াজখিনি ইমান ধুনীয়া কালাৰ এটা হৈ গৈছে। ইয়াত মই অকণো পানী ব্যৱহাৰ কৰা নাই। আৰু গোটা জিৰা, গৰম মছলা, কাশ্মীৰী এইবিলাক যিমান যি মছলা খাই আপুনি ভাল পায় ইয়াত ঢালি দিব। আৰু মই ইয়াত অকণমান খুন্দি লোৱা আদা দিছোঁ, আৰু আলুখিনি মই ইয়াত ঢালি দিছোঁ। নিমখ মই নিদিওঁ, কাৰণ মই নিমখ পিঁয়াজত বেছিকৈ দি দিছোঁ যাতে পিঁয়াজে পানীখিনি এৰি দিয়ে। আৰু তাৰে পিছত মই ইয়াত হালধি দিছোঁ। হালধিখিনি দিয়াৰ পাছত মই অকণমান লৰাই ভাজি থাকিব লাগিব। আৰু ইয়াতে মই ঢালি দিম কেঁচা ধনিয়া। আৰু মই ইয়াত যেতিয়া অকণমান লাগি ধৰা যেন অনুভৱ হ'ব, আপুনি পানী ঢালি দিব। ইয়াত মই পানী ঢালি দিছোঁ ইয়াত, আৰু পানী অকণমান বেছিকৈ দিম, কাৰণ মই ইয়াত 4টা হুইচেল লগাম। আৰু ইয়াত মই দিম অকণমান চেনি দিলে অকণমান মিঠা জুতিৰ হয়। আৰু মোৰ গুড়ি কৰাই থোৱা গৰম মছলা আছিল, সেয়া দি মই ইয়াত চিটি আহিব দিম এইখিনি। আৰু চিটি অহাৰ পাছত 4টা হুইচেল যেতিয়া আহিব, চাওকচোন ইয়াৰ কালাৰটো ইমান ধুনীয়া হৈছে আৰু তেলবিলাক চব ওপৰত ভাহি আহিছে। কিন্তু এয়া পানীয়া হৈ আছে। গেছত আকৌ বহাব লাগিব যাতে গোটেই পানীখিনি শুহি লয়, কাৰণ মই এইটো গ্ৰেভি টাইপত বনাম। গোটেই পানীখিনি যেতিয়া শুহি ল'ব, এয়া চাওকচোন ইয়াৰ কালাৰটো ইমান ধুনীয়া হৈছে। আৰু এয়া নমাবৰ হৈছে। যদি আপুনি বাটাৰ ঘি কিবা খাই ভাল পায় ওপৰত দি দিব, নাই যদিও কোনো কথা নাই। চচ খাই ভাল পালেও দিব পাৰে, কিন্তু মই একো দিয়া নাই, যিহেতু সহজত সকলোৰে ঘৰত নাথাকে। আৰু এইখিনি চব্জি ৰুটি চুটিৰ লগত খাই বিৰাটেই ভাল লাগে। ধন্যবাদ।